Good morning everyone. ভালে আপোনালোকৰ আশা কৰিছো আপোনালোক বহুত বেছি ভালে আছে আৰু এজনী দেখিছেনে পখিলা আজি ৰাতিপুৱাৰ ভিডিওটো পখিলাজনীৰ পৰা আৰম্ভ কৰিছো আৰু এইদিন বহুত বেছি বৰষুণ দি আছে হেতু কাৰণে এই ফুলনি বাৰীখন আমাৰ সফা কৰিব হোৱা নাই বহুত বেছি জংঘল হৈ গল দেখিছে নহয় কিন্তু নাৰ্জী ফুলৰ পুলি বহুত বেছি ওলাইছে আৰু এটো মোৰ হেৱালি ফুলৰ পুলিটো বহুত ধুনিয়াকৈ গ্ৰো কৰিছে ই আৰু সৌকচোন কিমান জংঘল হৈ গল আৰু এইজোপা হৈছে মোৰ মৰমৰ তুলসী গছজোপা নতুনকে পাত দিব আৰম্ভ কৰিছে আৰু আজি হৈছে 18 মে আজিৰ পৰা আমাৰ ৰজৰ স্কুল খুলিছে আকৌ মানে স্কুল থব যাও তাইক স্কুল থব ওলাওতে মানে এই পখিলাজনী দেখিলো ফুলগছবোৰ চাওই নহয় আৰু ওলাই আহিলে মানে পখিলাজনী দেখিলো হেতু কাৰণে অকমান ভিডিও কৰিব মন গল আৰু এইজোপা হৈছে মোৰ মিনি ৰজজোপা কলি মেলিছে বহুত এপাহ ফুল ফুলিছে কিন্তু এটো এটা বিছা লাগি আছে আৰু এইজোপা হৈছে জিনিয়া আৰু নাৰ্জী ফুল ফুলিছে এই বছৰ মই ফুলপুলি তেনেকে ৰোৱা নাই যি আছে পুৰণা ফুল গছবোৰে আছে এইজনী হৈছে ৰজ তাইক মই স্কুল ভানত উঠাব যাও গেটত তাই আনকালে পাপাকৰ লগত আহে ভানত উঠিবলৈ কিন্তু এইদিন ডিউটি হৈ আছে হেতু কাৰণে মোৰ লগতে হাজোৱা কৰিছে আৰু অলপমান দূৰে হৈছে বাৰু আধা কিলোমিটাৰ মান হ'ব আমাৰ কোৱাৰ্টাৰ ৰুমৰ পৰা গেটলৈকে চাওকচোন বতৰটো ইমান ধুনিয়া আৰু গ্ৰীন হৈ আছে সবফালে গেট পাইছোহি আৰু অলপ দূৰ বাকি গেটখন ওলাই আছে আৰু ৰাস্তাটো বহুত ফ্ৰী আছে সেই কাৰণে ৰজক এৰি দিছো তাই নাচিয়ে গৈ আছে আমি গেটৰ ফ্ৰণ্টত স্কুল ভানলৈ ৰখি আছো ৰজৰ আৰু আজি ৰাতিপুৱাৰ ধুনিয়াখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলো মোৰ ভিডিওটো যদি বনোৱাত কিবা ভুল হৈছে আপোনালোকে শুধৰাই দিব আৰু আজিৰ দিনটো আপোনালোকৰ খুব ভালকে পাৰ হওক তাৰ কামনাৰে আজিৰ ভিডিওটো মই ইমানতে সামৰণি মাৰিছো বাই বাই